Hello everyone. নমস্কাৰ জনাইছো সকলোকে পুনৰ স্বাগতম জনাইছো এটি নতুন ভিডিঅলৈ আসলতে একিদিন গম পাইছে একেটা কথাকে লৈ ভিডিঅ আহি আছে তেনেকুৱা আপোনালোকে মানে দেখি আছে যেহেতু আৰু মইও অশান্তি পাইছোগে একেটা বিষয় বস্তুকে মানে লাগি থাকিবলে আৰু বেলেগকে কিছুমান কাম থেকে দিয়কচোন আৰু সেই কাৰণে বলো ভাবিছো এটো শেষৰটো ভিডিঅ হ'ব সাকে এই সম্পৰ্কত বিহুতি বৰি ৰিজাল্টৰ সম্পৰ্কত কাৰণ যদি কিবা কাৰণত দিব লগা হয় তেতো মই দিবই লাগিব কোনোবা যদি কিবা যুক্তি দৰখাই কিবা যদি ৰিপ্লাই দিব কয় তেতো মই দিবই লাগিব কিন্তু কথা হল মোৰ ফালৰ পৰা মই ভাবিছো এটোৱে সাকে শেষৰটো ভিডিঅ বুলি মই বিহুতি বৰি নাচৰ ভিডিঅ দিম কিন্তু এই ৰিজাল্টৰ সম্পৰ্কত আৰু বেলেগকৈ সাকে মন্তব্য নামাতো কাৰণ মই খুব সুখী এতিয়া আসলতে এই কাৰণে এই ভিডিঅটো বনাই লৈছো এই কাৰণে সুখী প্ৰথম কথা আপোনালোকক বহুত ধন্যবাদ দিব লাগিব সকলো ৰাইজক আসলতে কাৰণ সকলো ৰাইজে মই যেটো বিচাৰি আছিল তেওঁলোকে একতাৰ দোল তেওঁলোকে দেখুৱাই মোক সেই বস্তুটো দিলে কাৰণ মই প্ৰথমৰ পৰাই কৈছিলো যে মোৰ কথা হল মই এটা সামান্য ভুল কৰিছো ভুলৰ কাৰণে মই পুৰস্কাৰ পৰা মই বঞ্চিত হৈছো প্ৰথম লাইভৰ পৰা মই এটা কথাকে মই কৈ আছো আৰু হেতু মই একচেপ্ট কৰিছো মোৰ ভুলটো হয়তো বহুতে এটা কৈ আছে টবিৰ ভিডিঅ কমান দি কোনবা আপলোড কৰিও দেখাইছে টবিৰ ভুল কোনটো হেতু হয়তো তেও ভাবিবই নালাগে তাৰ আগতে মই নিজে একচেপ্ট কৰিছো মোৰ ভুলটো এটা মোৰ কথাটো আছিল কি মই যদি মোৰ ভুলটো একচেপ্ট কৰিছো গটিকে বাকি কি কৰা কিও বাকি জুনে ভুল কৰিছে তেওঁলোকও সেই ভুলটো একচেপ্ট কৰিব পাৰিব লাগিছিল মোৰ কথা হল হেতু মই যদি ভুল কৰি বঞ্চিত হৈছো তেওঁলোকও বঞ্চিত হ'ব লাগিছিল কাৰণ একেখন মঞ্চত সবেই নাচিছো ন সবেই কষ্ট কৰিছো কোনোবাই কৈছে বাচ্চা লৈ গৈছো আমাৰো এজনী কণমানি বাচ্চা আছে আজি দুবছৰ দিনে সেই ছোৱালীজনীলৈ বহুত কষ্ট কৰিছো গটিকে আৰু কথা হল কি মই এই ৰিজাল্টৰ সম্পৰ্ক যোৱাবাৰো তেনেকৈ বিশেষকৈ একো মতা নাছিলো কিন্তু এবাৰো মোৰ ইচ্ছা বহুত নাছিলে যদিও মই এটা কথা কাৰণে মাতিলো কাৰণ ৰাইজে মোক বহুত ৰাইজে মোক ভাল পায় মৰম দিয়ে আশীৰ্বাদ দিছে তেওঁলোকে মোক কৈছিল যে তুমি কিয় ইমান মন হৈ আছা তুমি কিয় ইমান মনে আছা তুমি কিয় ইমান দুৰ্বল হৈ দিছা তেতিয়া মই ভাবিছিলো যে কথাখিনি হসাকে মই যদি প্ৰতিটো কথাৰে যদি এনেকৈ মই মৌন হৈ থাকো এটা সময়ত কি জানি মই ভুল পৰিচিত হ'মগে গটিকে সেই কাৰণে ভাবিলো এই বৰ্ষৰ যিখিনি কথা হৈ গল আৰু মইও বহুত কষ্টত আছো দুমাহ দিনে কাৰণ আপোনালোকেতো নিজে দেখিছেই আৰু মই ভিডিঅ কৰিবলৈ ভয় লাগে ভিডিঅ কৰিলে মানে মোৰ মানে চকুপানী ওলাই দুখ লাগে বহুত কষ্টত আছো এই দুমাহ দিনে এই দুবছৰ আগবাৰো মই কোন কষ্ট পালো পাছত আপোনালোকৰ মন্তব্যখিনি চাই গম পাইছিলো যে হয় মই কিবা এটা পঢ়াতেন আপোনালোকে ভাল পালেহেঁতেন আৰু এবাৰো বহুত কষ্টত আছিলো সেই কাৰণে ভাবিলো নাই কথাখিনি মই ৰাইজৰ লগত আলোচনা কৰো ৰাইজে কি বিচাৰে ৰাইজে কেনে ধৰণে চাই কোনটো দৃষ্টিয়ে চাই ৰাইজৰ লগত মই খুলাকে গুটেখিনি কথা আলোচনা কৰিব লাগিব মই পাৰিলোহেঁতেন মোৰ ভিডিঅটো কাটি ভুল হোৱাকন কাটি এডিট কৰিও মই আপলোড কৰিব পাৰিলোহেঁতেন কিন্তু সেইখিনি মই কৰিব বিচৰা নাই কাৰণ মই সদায় সত্য পথে যাব বিচাৰো মোৰ ভুলটো মই প্ৰথমৰ ভিডিঅৰ পৰা একচেপ্ট কৰিছো আপোনালোকে নিজেই দেখিছে সেই কাৰণে কৈছো আৰু তাৰ পাছত মই কাৰোবাক লৈ টানি কথা কৈছো কিবা কৈছো মই কৈছো মই বিহু নাচৰ ওপৰত কৈছো কাৰো পাৰ্সোনাল লাইফক লৈ কোৱা নাই মই কাৰো যাবও নিবিচাৰো বা কাৰোবাৰ ঘৰ সংসাৰ এইবোৰ কথাক লৈ মই ক'ব নাজানো কাৰোবাৰ হাজবেণ্ডক কাৰোবাৰ শাহু সকলোকে কাৰোবাক নীতি শিক্ষা দিবলৈও নাজানো কাৰণ সেইখিনি মোৰ যোগ্যতা মোৰ নাই বুলি ভাবো কাৰণ প্ৰত্যেকৰে নিজৰ ব্যক্তিত্ব বেলেগ প্ৰত্যেকৰে দৃষ্টিভংগীও বেলেগ গতিকে কথা হল কি মই বিচাৰিছিলো যে মই ভুল কৰি যদি বঞ্চিত হৈছো বাকি ভুল কৰা সকলো বঞ্চিত হ'ব লাগিছিল সেই কথাটোৰ কাৰণে মই আপোনালোকৰ মাজত সমজুকে কথাখিনি মই আলোচনা কৰিছিলো আৰু তাৰ বাবে যদি কাৰোবাৰ গাত লাগিছে হেতু মই নাজানো আৰু কাৰ ভুল কি হৈছে পৰাপক্ষত মই যিখিনি পাৰো অকন দেখুৱাবলৈ চেষ্টা কৰি দিছো গতিকে সেইখিনি যদি মোৰ কিবা ভুল হৈছে তেনেহলে মই নাজানো ক্ষমা কৰিব আৰু প্ৰথম কথা হল মই বিচাৰিছিলো যে কিয় মই বঞ্চিত হলো ভুল কৰি যদি মই বাকি বঞ্চিত হ'ব লাগিছিল আসলতে তাৰ পাছত যেতিয়া কোনোবাই পুৰস্কাৰ পালে তেতিয়া মনটো মোৰ বেয়া লগাটো স্বাভাৱিক কিন্তু আপোনালোকে হেতু মোক প্ৰমাণ কৰি দেখুৱাই দিলে ৰাইজে যে টবি চোৱা কোন উপযুক্ত আপোনালোকে হেতু প্ৰমাণ কৰি দেখুৱাই দিলে এই হাজাৰ লাইক হাজাৰ কমেন্ট হাজাৰ মানুহৰ মৰম চেনেখিনিয়ে মোক বুজাই দিলে যে ভুল কৰি যদি কোনোবাই পুৰস্কাৰ পাব পাৰে গটিকে মই অকনমান হেকন ভুল কৰিছো যদি মই হাজাৰজনৰ মনত স্থান ল'ব পাৰিছো গটিকে মই খুব এতিয়া গৌৰৱে অনুভৱ কৰিছো মই যে বঞ্চিত হৈছো ভালে হৈছে দিয়ক আপোনালোকৰ লগত যে খোলাকে কথাখিনি গুটেখিনি মই হেকানে পাতিব পাৰিছো আসলতে হেতুৱে মই এটা কথাই ভাবো যে নিজৰ ভুলখিনি যদি আমি নিজে একচেপ্ট কৰিব পাৰো তেতিয়া হলে আমি সমাজৰ আগত কেতিয়াও বেয়া হ'ব লগিয়া নহয় আৰু হেতুকে যদি বাকি কি গৰাকীও ক'লেহেঁতেন যে হয় মোৰ ভুল হৈছে এইখিনি মোৰ ভুল হৈছে তেতিয়াও এটা কথা মানে মানি ল'বলগীয়া মানে এটা পৰিস্থিতি হয় এগৰাকী প্ৰকৃত নাচনী হিচাপে এগৰাকী উপযুক্ত নাচনী হিচাপে ইমান ডাঙৰ এখন মঞ্চত উইনাৰ হৈ অহা নাচনী গৰাকীয়ে যদি এফাকি বিহু নাম যিফাকি বিহু নাম আপোনালোকে
অতীজৰ পৰা আমি শুনি আহিছোঁ, হয়তো আপোনালোকেও শুনিছে হয়নে? সকলোৱে কমেণ্টটো কৰি ক'ব, ককা আইতা আমাৰ জ্যেষ্ঠসকলৰ মুখত প্ৰথম বিহুনাম বুলি ক'লে সেইফাকি বিহুনাম আহে। তেনেকুৱা পুৰণি বিহুনাম এফাকি যদি কোনোবাই ভুল ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ যায় সকলোৰে বেয়া লাগিব। কাৰণ বিহুটো আমি কেতিয়াও ভুলৰ দিশে যাবলৈ দিব নোৱাৰোঁ। আমি আমাৰ পাছৰ প্ৰজন্মক আমি শুদ্ধকৈ আমি শিকাব লাগিব। গতিকে সেইটো মোৰ দৃষ্টিত এটা ভুল পৰিছে। বাকী এগৰাকীয়ে ফকৰাটো গাইছে, পাছফালে একেবাৰে মাত ওলোৱা নাছিলে। সেই ভুলখিনিহে মই ক'বলৈ গৈছিলোঁ। মই পুৰস্কাৰ কোনোবাই পোৱা খিতাপক টানি আজৰি মই কথা ক'বলৈ যোৱা নাছিলোঁ। আৰু এটা স্পষ্ট কথা, মোক কোনেও ক'ব নোৱাৰে যে মই কাৰোবাক কোনোবাই মেকিং কৰি পুৰস্কাৰ পাইছে বুলি মই ক'ৰবাত লিখিছোঁ বুলি কোনোবাই ক'ব নোৱাৰে। কাৰণ মই কাৰো পুৰস্কাৰৰ লগত পাছত লাগি থকা নাই। প্ৰথমতে কৈছোঁ মই লাগিছোঁ যে ভুলখিনিৰ লগত। ভুল কৰি যদি মই শাস্তি পাইছোঁ তেনেহ'লে বাকী কেইগৰাকীও পাব লাগিছিলে। মোৰ স্পষ্ট কথা সেইটো। আৰু এটা কথা কওঁ আপোনালোকক, মই কোনো চেনেলক দোষাৰোপ কৰি কেতিয়াও কথা কোৱা নাই আৰু মই ক'ব নিবিচাৰোঁ। কাৰণ মই জানো মোৰ চেনেলৰ থ্ৰুৱেদিয়ে আজি আপোনালোকৰ মাজলৈ আহিছিলোঁ আৰু নিজৰো কষ্ট আছিলে। গতিকে মই চেনেলক কেতিয়াও দোষাৰোপ কৰিব যোৱা নাই। আৰু এতিয়াও মই কওঁ চেনেলৰ গাত মোক কোনো দুখ দিব বিচৰা নাই বা দুখ নাই। দুখ মোৰ কাৰ গাত মই সেইটো স্পষ্টকৈ নাজানো, বা বিচাৰকৰ গাত দুখ বুলিও মই ক'বলৈ যোৱা নাই। কাৰণ তাত বহুকেইজন বিচাৰক আছে। কথা হ'ল কি, মোৰ বিচাৰখনৰ ওপৰত দুখ লাগিছে। মানে বিচাৰখন ভুল যেন লাগিছে। আৰু মই নহয়, সমূহ ৰাইজে আপোনালোকে দেখিছে বিচাৰখন কিমান শুদ্ধ কিমান ভুল। গতিকে মোৰ প্ৰশ্ন বিচাৰখনৰ ওপৰত, মোৰ প্ৰশ্ন চেনেলৰ ওপৰত নহয়, মোৰ প্ৰশ্ন বিচাৰখনৰ ওপৰত। কাৰণ আপোনালোকে নিজেই দেখিছে এগৰাকী নাচনীয়ে নাচি অহাৰ পাছত মই নিজৰ কথাই কৈছোঁ, মই নাচি অহাৰ পাছত মই অন ষ্টেজ কেমেৰাৰ আগত ক'বলগীয়াত বাধ্য কৰাই দিছিলে মোক এগৰাকী বিচাৰকে যে টবি তুমি কোৱা, তুমি আজি ক'ত ভুল কৰিলা, তুমি কেনেকুৱা পালা, তুমি নিজেই নিজৰ মুখে তুমি আজি ৰাইজৰ আগত কৈ থৈ যোৱা। আৰু মই নক'বও পাৰিলোহেঁতেন, কাৰণ তাত মোৰ মুখ ফালি কোনেও মোৰ মুখৰ পৰা কথাটো উলিয়াব নোৱাৰে। কাৰণ মই জানোগৈ সেই কথাটো যে পাছত টিভিত টেলিকাষ্ট হ'ব। তথাপিতো মই ৰাইজৰ আগত মই কেতিয়াও ভুল হিচাপে থিয় দিব নোৱাৰোঁ। সেইকাৰণে মই অন কেমেৰা কৈ থৈ আহিছিলোঁ। মোক খুব দুখ লাগিছিলে তেতিয়া। কাৰণ যেতিয়া মোক ইমান প্ৰেছাৰ দি সেই বাইদেউগৰাকীয়ে কৈছিলে যে তুমি ক'বই লাগিব, তুমি কোৱা, তুমি এগৰাকী ভাল বিহুৱতী হিচাপে তুমি কোৱা। আৰু তেতিয়া ভাল বিহুৱতী বুলি শব্দটো কোৱাৰ লগে লগে মোৰ গাত লাগিছিলে। কাৰণ মই ভাল বেয়া মই নিজে নাজানো, কিন্তু মই এগৰাকী বিহুৱতী, গতিকে মই সত্যত থাকিব লাগিব, সত্য কথাখিনি মই ক'বই লাগিব। আৰু তেতিয়া মই নিজে একচেপ্ট কৰি কৈ থৈ আহিছিলোঁ যে হয় মোৰ নামৰ আগত অকণমান ভুল। কিন্তু মোৰ এতিয়াও মানে খং উঠে বা এতিয়াও মোৰ মনটো দুখ লাগে, সেইগৰাকী বিচাৰকে যদি বাকী কেইগৰাকীকো ক'লেহেঁতেন যে তুমি আজি ফাইনেলত পাইছাহি, ফাইনেলত নাচিছা, তুমি ক'ত ভুল কৰিলা, তোমাৰ আজি নাচি কেনেকুৱা লাগিলে তুমি কোৱা। কিয় কাকো নুসুধিলে, কিয় কাকো সুধিবলৈ সাহস নহ'ল? কাৰণ অকল টবিকে কিয় টাৰ্গেট কৰি ল'লে? মই যে গোটেই ৰাইজৰ আগত সেৱা প্ৰতিপন্ন হৈ যে কথাটো মই ক'বলগীয়া হ'ল, বাকী সকলোক কিয় নুসুধিলে? কাৰণ আজি গোটেই অসমৰ ৰাইজে দেখিছে কোনে ক'ত ভুল কৰিছে। কাৰোবাৰ গগনাই বজা নাই। সীমাবাই এটা ভিডিঅ' দিছে, আপোনালোকে চালে গম পাব। কোনোবাই দীঘল চাপৰখন একেবাৰে নাচিবই পৰা নাই। এজন বিচাৰকে সদায় কয় দীঘল চাপৰখন, মোকতো প্ৰতিটো এপিছডেই কৈছে দীঘল চাপৰখন যিমান পাৰা উন্নত কৰিবলৈ চাবা, দীঘল চাপৰখনৰ কথাই কয়। তেনেস্থলত কিয় সেইদিনাখন দীঘল চাপৰখনৰ মানে গুৰুত্ব নিদিলে? মোৰ অনুৰোধ সেইখিনি কথাতহে, অনুৰোধ মোৰ বিচাৰক শ্ৰদ্ধাৰ বিচাৰকসকললৈ, সেইখিনি কথা কিয় গুৰুত্ব নিদিলে? কাৰণ আপোনালোকেতো আগৰ পৰাই আমাক কৈ আছিলে এইখিনি শুধৰাবা। গতিকে সেইখিনি বিষয়বস্তু আপোনালোকে আগৰ পৰাই যে চকু দিয়ে, ফাইনেলৰ দিনাও চকু দিব লাগিছিলে। গতিকে মনটো বেয়া লাগিছে সেইটো কথা। মোক কিয় ইমান মানে টানিবলগীয়া হ'ল কথাটো, ইমান মোক টানি কিয় মানে কোৱাবলগীয়া হ'ল? কিন্তু মই নক'ব পাৰিলোঁ। মই নকওঁ বুলি কোৱাৰ পিছত মোক কোনেও জোৰ কৰি মোৰ মুখৰ পৰা কথাটো উলিয়াব নোৱাৰে। কিন্তু মই কৈ থৈ আহিছোঁ, কাৰণ স্পষ্ট সদায় মই ভাল পাওঁ। গতিকে আৰু বিশেষ এতিয়া বিতৰ্কবিলাক মাজত সোমাই থাকিবলৈ মোৰ একেবাৰে মন নাই। কাৰণ একেবাৰে সময়ো নাই, নিজৰ লগত বহুত কাম কৰিবলগীয়া আছে। আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন আহিছে, বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকলে ফোন কৰিছে। কেতিয়াও কাকো লগ নোপোৱা মানুহে যিখিনি কথা কৈছে সেই কথাখিনি সঁচাকৈ মোৰ অন্তৰত লাগিছে। আৰু এইকাৰণে মই সামৰিব বিচাৰিছোঁ এই বিষয়বস্তুটো। কাৰণ সকলোৱে মোক প্ৰথম অৱস্থাত কৈছিলে যে তুমি কিয় মৌন হৈ আছা, তুমি কথাখিনি কোৱা, তুমি কি তুমি কি ভুগি আছা, তুমি কথাখিনি কোৱা। সকলোৱে মোক ক'লে আৰু সেইকাৰণে মই কথাখিনি সকলোৰ আগত ধুনীয়াকৈ আলোচনা কৰিলোঁ। এতিয়া মোক বহুতে কমেণ্ট কৰি মেছেজ কৰি কৈছে যে বা তুমি বহুত ভাগি পৰিছা, গতিকে তুমি এই বিষয়বস্তুটোৰ পৰা ওলাই দিয়া, তুমি এতিয়া বাদ দিয়া আৰু নিজৰ কামত গুৰুত্ব দিয়া। গতিকে আপোনালোকে যিটোকে কয় মই সেইটোকে শুনিম। গতিকে এতিয়া আপোনালোকে কৈছে যে বিষয়বস্তুটোৰ পৰা আঁতৰি আহিব লাগে। গতিকে মই আঁতৰি আহিছোঁ, নিজৰ ক'বলগীয়াখিনি ক'লোঁ, নিজৰ যিখিনি মনত ভাৱ আছিলে, যিখিনি পুহি ৰাখিছিলোঁ সেইখিনিও মই ক'লোঁ। আৰু বহুতে আৰু এটা কথা কওঁ যে বহুতে কমেণ্ট কৰি আছিলে যে তুমি এই টবি কিয় এতিয়া যে ইমান ধৰফৰাই মৰিছা, তেতিয়া তুমি কিয় নকৈছিলা? কাৰণ এইটো ৰিজাল্টটো আগতেই ওলাই গৈছিলে। আপোনালোকে হয়তো নাজানে, যেতিয়া ৰিয়েলিটি শ্ব' এটা কৰিবলৈ আমি যাওঁ, আমি যথেষ্ট এগ্ৰিমেণ্টত চহী কৰিবলগীয়া হয়। টকা পইচা এগ্ৰিমেণ্টৰ কথা কোৱা নাই আকৌ দেই, কিছুমান মানে নিয়ম কানুনৰ এগ্ৰিমেণ্টত আমি চহী কৰিবলগীয়া হয়। আৰু কেতিয়াও মই সেইবোৰ নিয়ম ভংগ কৰিব বিচৰা নাই। অথচ কোনোবাই
বেলেগেহে ভংগ কৰিছে কোনোবাই ইমান জানি বুজিও সেইগৰাকী নাচনীয়ে যেতিয়া টেলিকাষ্ট নহওঁতে ফেচবুকত ভিডিঅ' ফটো আপলোড কৰিছিলে যেটো নেকি এটা ৰিয়েলিটি শ্বৰ আইনৰ বাহিৰৰ কথা গতিকে আমি কেতিয়াও কৰা নাছিলো আৰু সেইখিনি কথা মই বহল কৰিব নাযাওঁ বাৰু গতিকে সেই কাৰণে মই কোৱা নাছিলো যে ৰিজাল্টটো আউট হোৱাৰ পাছত তেতিয়াই মই একানে কোৱা নাছিলো কাৰণ আপোনালোকে নাচখিনি চাওক সকলোৱে নাচখিনি উপভোগ কৰক এটা চেনেলে যেতিয়া ইমান ডাঙৰ কৰি এটা শ্ব' মানে এটা অনুষ্ঠান আয়োজন কৰিছে অত টকা পইচা খৰচ কৰি বহুত ব্যক্তিৰ ইমানখিনি কষ্ট তাত সোমাই আছে সেইখিনি বস্তু বুজি পাওঁ আৰু যেতিয়া আমি যদি আপোনালোকে নিজে অনুমান কৰকচোন তেতিয়া যদি সীমা বা হওক মই হওক কুইন হওক মৌচুম বা হওক আমি গোটেই খোপাই যদি হুলস্থুল এখন লগালোহেঁতেন এই শ্ব'টো চলিলেহেঁতেন নে এই শ্ব'টো আপোনালোকে ধুনীয়াকৈ আজি এনেকৈ উপভোগ কৰিব পাৰিলেহেঁতেন নে আপোনালোকে নিজে চাওক গতিকে সেই কাৰোবাৰ কষ্টখিনিক আমি কেতিয়াও হানি কৰিব বিচৰা নাছিলো মানে সেইকাৰণে সেই তেতিয়া ভিডিঅ'খিনি নকৰিলো আৰু এতিয়া যেহেতু শ্ব'খিনি ওলালে টিভিত তেওঁলোকে প্ৰচাৰ কৰিলে বিভিন্ন ৰাইজে দেখিলে গতিকে তাৰ পাছত ৰাইজে দেখাৰ পাছত যেতিয়া মোক চবে কমেন্ট কৰিছে মেছেজ কৰিছে তাৰ পাছত মই নিজৰ মনৰ কথাখিনি স্বতঃস্ফূৰ্তভাৱে ক্লিয়াৰ কৰি দিওঁ বুলি আপোনালোকৰ লগত এই সমাজখনৰ লগত মই কথাখিনি আলোচনা কৰিলো আৰু মই প্ৰথম উপায় কওঁ কাৰো মই পাৰ্সোনেল লাইফক লৈ ব্যক্তিগত কাৰোবাৰ হাজবেণ্ড কাৰোবাৰ কোনোবা ধনী কোনোবা দুখীয়া টকা পইচা এইবোৰক লৈ মই একেবাৰে কথা কোৱা নাছিলো মই সম্পূৰ্ণ নাচৰ ওপৰত কথা কৈ আছিলো গতিকে ময়ো বিচাৰিছিলো যে তেওঁলোকে যদি কিবা কিবি যুক্তি দৰ্শাব বিচাৰিছিলে মোক নাচক লৈ দেখাওক প্ৰথম অৱস্থাত কিন্তু এইবোৰ কথা কোৱাৰ কাৰণে মোৰো বেয়া লাগিছিলে সেইকাৰণে কালি আকৌ লাইভত এই কথাখিনি মই ক'লো আৰু মোৰ ভুলখিনি আপোনালোকে আঙুলিয়াই দিব আৰু ক'ত কি ভুল আছে শুধৰাবলৈ চেষ্টা কৰিম কাৰণ আপোনালোকৰ অবিহনে মই এটা মস্ত জিৰো মই কৈছোৱেই আপোনালোকে যিটো কয় মই সেইটোৱে শুনিম আৰু এখন মঞ্চ কেতিয়াও সৰু ডাঙৰ হ'ব নোৱাৰে এখন মঞ্চ ৰাইজৰ বাবেহে সফল হ'ব মানে ৰাইজেহে সেইখন মঞ্চ সফল কৰিব পাৰিব আৰু মঞ্চ সৰু ডাঙৰ কথা নাই মঞ্চ ভাল পাওঁ শিল্পী বুলি ক'লে প্ৰতিখন মঞ্চই আমি সন্মান কৰোঁ গতিকে মোৰ কাৰণে মঞ্চ কেতিয়াও সৰু ডাঙৰ হ'ব নোৱাৰে কাৰণ কোনোবাই কৈছিলে যে সৰু সুৰা মঞ্চত বিচাৰক বহিও হেনো এতিয়া বুকু ভিন্দাই কথা ক'ব পাৰিছে কিবা কিবি আচলতে সৰু ডাঙৰ কথা নাই মঞ্চ সকলো সমান কাৰণ মঞ্চৰ সন্মুখত কেৱল ৰাইজ থাকে ৰাইজতকৈ কেতিয়াও কোনো ডাঙৰ হ'ব নোৱাৰে আৰু ৰাইজে দিয়া স্বীকৃতিতকৈ কেতিয়াও কোনোবা দুজন বা তিনিজন ব্যক্তিয়ে দিয়া স্বীকৃতি মোৰ মতে ডাঙৰ হ'ব নোৱাৰে আৰু আজি মই সেইকাৰণে সুখী আৰু সেইকাৰণে আপোনালোকৰ লগত কথাখিনি আলোচনা কৰিছিলো ৰাইজে এটা উপযুক্ত বিচাৰ দিয়ক মোক ৰাইজে এটা উপযুক্ত পুৰস্কাৰ দিয়ক আৰু যেটো পুৰস্কাৰ পালো মই ভাবিছো বহুত পুৰস্কাৰতকৈ বহুত ডাঙৰ পুৰস্কাৰ সদায় মোৰ হৃদয়ত থাকিব সদায় মোৰ মনত থাকিব আৰু খুব সুখী অনুভৱ কৰিছে মোৰ পৰিয়ালৰ মানুহে আচলতে তেওঁলোকে বহুত কষ্ট পাই আছিল কেইদিনমান ধৰি ৰাইজৰ যিখিনি মৰম সহাৰি মোৰ মানুহজনে হওক বা সকলোৱে হওক চাই এতিয়া মানে বহুত সুখী অনুভৱ কৰিছে কৰি দিলে আৰু মই জানো যে এই ৰাইজৰ আগত মই সদায় ঋণী হৈ ৰম কাৰণ ধন্যবাদ দি মই আপোনালোকক শেষ কৰিব নোৱাৰো আৰু ৰাইজৰ চৰণত পুনৰবাৰ বহুত সেৱা জনাইছো ভুল কুটিবোৰ আঙুলিয়াই দিব শুধৰাবলৈ চেষ্টা কৰিম কাৰণ আমি একেবাৰে নতুন কিছুমান কথা আমি শিকিবহে বিচাৰো কেতিয়াও নিজকে অভিজ্ঞ বুলি ক'বলৈ যোৱা নাই কিন্তু ভুলটো সদায় ভুল বুলি ক'বলৈ মানে হেকৰ সাহস অন্তত আছে কাৰণ নিজৰ ভুলখিনিও ভুল বুলি ক'ব পাৰো লোকৰ ভুলখিনিও দেখুৱাই দিব পৰা সাহসকণ আছে গতিকে হেয়া ভিডিঅ'টো সামৰো বুলি ভাবিছো পৃথিৱীৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল হাঁহি আপোনাক মাৰিবলৈ অহা মানুহ এজনকো আপুনি হাঁহিৰে বশ কৰিব পাৰে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঔষধ কি জানে সেইটো হ'ল ধৈৰ্য আৰু মই সেই বিহুতি বোৱাৰী ৰিজাল্ট এতিয়াই আউট হোৱাৰ পিছত মই ধৈৰ্য ধৰিছিলো গতিকে এতিয়া মই সেই কথাখিনি সেইকাৰণে ক'ব পাৰিছো তেতিয়া ধৈৰ্য ধৰিছিলো কাৰণে গতিকে মই ভাবো হেয়া আৰু পৃথিৱীৰ আটাইতকৈ ভাল পথ কি জানে সত্য পথেৰে যদি আপুনি যায় আপোনাক কোনেও বেয়া নাপায় গতিকে আচলতে বৰ নীতি জ্ঞান দিয়া নিচিনা হৈছে তথাপিতো মানে কি এইখিনি কথা ক'বলৈ মন গ'ল কিছুমানৰ অহংকাৰৰ যিখিনি টোপোলা ফুটি উঠিছে সেই সকলকে কৈছো আৰু ভিডিঅ'টো সামৰো বুলি ভাবিছো তাৰ আগতে আপোনালোকলৈ এফাকি বিহুনাম আৰু এফাকি ফকৰা আগবঢ়াইছো কাৰণ আপোনালোকে মোক বিহুৰ পৰা চিনি পায় গতিকে এই ফকৰা আৰু বিহুনাম ফাকিয়ে আজি ভিডিঅ'টো সামৰিছো এই ওৰে গছতে এ মৌৱে বাহে ললে এ ককাইনো পাৰি দিয়া খাও এ তোলা শুনেৰে এ বিৰি গঢ়াই দিয়া এ বিহুনো মাৰিবলৈ যাও আৰু এফাকি ফকৰা আছিলে এইজনী সিজনী চাও কৰি ইজনী তইনো কোনজনী পাবি এই বোলো তইনো কোনজনী পাবি এই বাসুতে এজনীও নেপাবি এই বৰলা ভাতকে খাবি হিৰলিটিকাই এনে হাঁহিবি মিচিকাই যৌবন গল
গলে পাবলৈ যৌৱন গলে পাবলৈ নাই গতি পুনৰবাৰ সকলোৰে চৰণত নমস্কাৰ আৰু সেৱা জনাইছো আশা কৰিছো সদায় এনেকৈ আশীৰ্বাদ দি যাব মৰম দি যাব সাপোৰ্ট কৰি যাব আপোনালোকে গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছো আৰু এই বিষয়বস্তুৰ পৰা মই ওলাই আহিছো যদি কিবা কাৰণত আকৌ কোনোবাই মোক টানে বা কিবা ক'বলগীয়া স্পষ্টীকৰণ দিবলগীয়া হয় তেতিয়া বাৰু দিম ধন্যবাদ